অকলশৰীয়া মানুহবোৰ। কবি প্ৰকৃতি নাজিৰ। পৃথিৱীত অনেক অকলশৰীয়া মানুহ আছে। অকলশৰীয়া মানুহবোৰ নিৰহংকাৰী। জহাবলৈ সিহঁতৰ কোনো সম্বন্ধ নাথাকে। অকলশৰীয়া মানুহবোৰে গছপুলিবোৰত পানী দিয়ে, ফুলবোৰক মৰম কৰি পালে। অকলশৰীয়া মানুহৰ পৃথিৱীখন গ্ৰাস সেউজীয়া হয়। মাক নাইকিয়া মেকুৰী পোৱালীবোৰে অকলশৰীয়া মানুহবোৰৰ ঘৰত খেলি থাকে। অঘৰী কুকুৰকেইটালৈ অকলশৰীয়া মানুহবোৰে চাউল এমুঠি চৰুত বেছিকৈ বঢ়ায়। মাজৰাতি কিতাপ পঢ়া অকলশৰীয়া মানুহবোৰ শেষ নিশা মুকলি আকাশৰ তললৈ ওলায়। তৰাবোৰ নামি আহে, জোনাকী পৰুৱাবোৰ আশে পাশে উৰে। তুমিচোন কান্দি আছা। নতুনকৈ কুঁহ মেলা সুমথিৰাবোৰ যে আচৰিত হয়। অকলশৰীয়া মানুহৰ চকু পানী মচিবলৈ মলয়া বতাহজাক জোৰকৈ বলে। অকলশৰীয়া মানুহবোৰে বাটে বাটে খোজ কাঢ়ে। অকলশৰীয়া নৈ এখনৰ পাৰে পাৰে খোজ কাঢ়ে। সেই অকলশৰীয়া মানুহবোৰ ইমান ধুনীয়া। অকলশৰীয়া মানুহবোৰৰ কোঢ়াল খৰিয়াল নথকা নিজান চোতালবোৰত বতৰৰ পক্ষীৰ গানবোৰ বৰ সুৰীয়াকৈ বাজে। অকলশৰীয়া মানুহবোৰে ভৱিষ্যতৰ বাবে অলপ অলপকৈ ধনবোৰ সাঁচে। কেতিয়াবা সিহঁত হঠাৎ নোহোৱা হয়। তেতিয়া ধনবোৰ আন কাৰোবাৰ বৰ্তমান হয়। পৃথিৱীখনত কিমানবোৰ যে অকলশৰীয়া মানুহ। অকলশৰীয়া মানুহবোৰলৈ মোৰ বৰ মৰম লাগে। আচলতে মোৰ নিজলৈ মৰম লাগে।